बर' हारिनि सोलोंथाइ लानायाव दिनै मोनसे जोबोरैनो गोजोनथाव आरो गोग्गाथाव खौरां जाय गोजोनथाव खौरांखौ सिगांनि आनजादनि रिजाल्टफोराव बेबायदि खोनाफेराखै जानांगौ नाथाय दुलाराय आसामनि गेजेरावनो इंराजि आयदायाव बयनिख्रुइबो बांसिन नाम्बार लाखिनानै दिन्थिदों प्रीतम नार्जारी मुंनि सासे फरायसाया मख'नो गोनांदि देग्लायनि हायार सेकेन्डारि आनजादनि टप 10 आव बर' फरायसाफोरा जायगा आवग्रिनो हायाखैब्लाबो क'क्राझारनि प्रीतम नार्जारीया बर' हारि आरो बिटिआर ओनसोलखौ जोबोरैनो गोग्गानाय खालामदों। दुलाराय आसाम रायजोनि गेजेरावनो क'क्राझारनि प्रीतम नार्जारीया इंराजि आयदायाव बयनिख्रुइबो बांसिन 98 नाम्बार लाखिनानै दायो क'क्राझार सरकारारि फरायसालिमायाव जोबोरैनो गोजोनदों आरो रंजाखांदों। जर'खायै क'क्राझार सरकारारि फरायसालिमानि गोरायुं बिबुंगोरा आरो बिबानगिरिफ्रा दिनै बांसिन नाम्बार मोननाय प्रीतम नार्जारीखौ गाबगोनां आर'नाइजों बरायदों। मख'नो गोनांदि क'क्राझार सहरजों नांजाबनाय हादानपारा गामिनि जयदेब नार्जारी आरो अनामिका ब्रह्मनि फिसाज्ला प्रीतम नार्जारीया गावनि गोजोननायखौ लानानै मा बुंदों खोनासंदो। মই ইংলিছ বিষয়ত ষ্টাডিটো একচুৱেলি মানে ষ্টৰিটো আগত পঢ়িছিলোঁ ভালকৈ তাৰপিছত নোটছ বনোৱাটো মেইন হ'ল ইংলিছ বা যিকোনো লিটাৰেচাৰ ছাবজেক্টত এনচাৰ ৰাইটিং আপোনাৰ কি ধৰণে লিখিছে এনচাৰখন ইয়াৰ ওপৰত মাৰ্কছ দিয়ে মানে এনচাৰটোতো অলমষ্ট ছেমেই হয় গোটেই সোপা খালি লিখাটো কি ধৰণে লিখিছে তাৰ ওপৰত নম্বৰখন দিয়া হয় আৰু তাকে মানে অলপ মনত ৰাখি এইটো লিখিছিলোঁ। কিমান পাইছা ইংলিছত 98 পাইছোঁ। আৰু টোটেল কিমান পাইছা? টোটেল মই 559 পাইছোঁ। 459 একচুৱেলি ছাৰ। ইনস্পিৰেশ্যন কাৰ পৰা পাইছিলা? ইনস্পিৰেশ্যন বুলি এনেকুৱা নহয় মানে যে এজন মানুহৰ পৰা পাইছোঁ গোটেই সোপা ছাৰাউণ্ডিং আমাৰ আগতেও এনেও বহুতখিনি আমাৰ ছিনিয়ৰবোৰো ভালেই কৰি গৈছে তাৰপিছত এতিয়া ইনস্পিৰেশ্যন এনেকুৱা বুলি নাছিলে টিপিকেল এজন ইনস্পিৰেশ্যন বুলি। তাৰপিছতে কি কয় তোমাৰ ষ্ট্ৰীমটো কি আছিল? ষ্ট্ৰীমখন ছায়েন্স আছিলে মোৰ। আৰু বেলেগ ছাবজেক্টত কিমান পাইছা? ফিজিক্সত 92 পাইছোঁ, বায়'লজিত 94, তাৰপিছত কেমেষ্ট্ৰিত 88 পাইছোঁ আৰু অল্টাৰনেটিভ ইংলিছত 87। এতিয়া নেক্সট কি আহিব? নেক্সট এণ্ট্ৰেঞ্চবোৰ দিছিলোঁ বাৰু মেডিকেলৰ বা ইঞ্জিনিয়াৰিঙৰো দিছিলোঁ তাকেই ৰিজাল্টখন ৰখি আছোঁ কি হয়। এনেকৈ আশা কৰিছিলা নেকি যে তেনেকৈ পাব বুলি? আশাখন টপাৰ হোৱাৰ কেইটা সপোন দেখিছিলে নেকি? সপোন এনেকুৱা বুলি দেখা নাই মই মানে নিজৰ পৰা বেষ্ট দিছোঁ এতিয়া যি হয় আৰু এইটো ভগৱানৰ ওপৰত এৰি দিছিলোঁ এতিয়া এনেকুৱা पालु भाले लागिले। आंगो बिमायाबो गावनि फिसाज्लानि जाफुंसारनायनि सायाव माखासे बाथ्राखौ ओरैबायदि बुंबावदों। মই ইয়াৰ কাৰণে খুব উৎফুল্লিত হৈছোঁ, আনন্দিত হৈছোঁ। আমাৰ কলেজৰ ছাৰ বাইদেউসকলেও মোক বহুত মানে ছাপোৰ্ট কৰিছিলে আৰু কিন্তু অলপ এটা আফচোচ এটা থাকিল মানে টপ 10 অলপৰ কাৰণে সি নাপালে। এতিয়া মানে আশা কৰিছিলোঁ কিন্তু এতিয়া আমাৰ মানে ক'ব গ'লে ঘৰত অলপ অসুবিধা মানে ইয়াৰ দেউতাক বহুতখিনি মানে চুগাৰ পেচেণ্ট হৈ পেলাই মানে বহুত ষ্ট্ৰাগলত ভুগি আছে। এতিয়া তেওঁ চকুৰে নেদেখে, হাৰ্টৰ ব্লকেজ আছে, হাৰ্টৰ পাম্পত হাই ৰিক্সত তেওঁ আছে আৰু তেওঁ তাক মানে একচুৱেলি আমি তাক যিখিনি দৰকাৰ সেইখিনি আমি তাক সময় দিব পৰা নাই কিন্তু আমি সময়খিনি দিলে সি হয়তো আৰু উন্নতি কৰিল হয়, নামটো ৰাখিল হয় কলেজৰ। কাৰণ আমাৰ মানে বহুত মেডিকেলত আমি গৈ থাকিব লগা হৈছে, সি অকলে বহুতখিনি কৰিছে। গৈ আমি GNRCত 2 মাহ থাকি আহিছোঁ, ICUত থাকি আহিছোঁ। এই ৰিচেণ্টটো এই তাৰ বেচেৰা মেথছ পৰীক্ষাৰ দিনাখনো বাপেকৰ একদম চিৰিয়াছ হৈ আধা পৰীক্ষা দি ওলাই যাব লগা হৈছে। নেক্সট দিনা আকৌ আমি এডমিট কৰিব লগা হৈছে। তথাপি যিয়ে নহওক এইখিনি পৰিৱেশত সি এইখিনি মানে ৰিজাল্ট কৰিছে তাৰ কাৰণে মই বহুত সন্তুষ্ট হৈছোঁ আৰু মানে আমাৰ কলেজৰ বাইদেউসকলকো ধন্যবাদ জনাইছোঁ। আপোনালোকক মিডিয়াৰ মানুহকো আমি ধন্যবাদ জনাইছোঁ। আমাক মাতি আনিখিনি যে এইখিনি আপোনালোকৰ মূল্যৱান সময়খিনি দিছে তাৰ কাৰণে বহুত ধন্যবাদ থাকিল বা এইখিনিৰ কাৰণে ৰিজাল্টটো এইখিনিতে মই সন্তুষ্ট হৈছোঁ। কাৰণ তাক আমি এইখিনি পৰিৱেশ দিব পৰা নাই, ক'ব ভগৱানৰ মানে কৃপাত এইখিনি গৈছে এইটোৱে যথেষ্ট আৰু নহ'লে কিন্তু দেউতাক কিবা আমি দিলে সি হয়তো এইখিনি কৰিব পাৰিল হয় বোধহয় আৰু এইখিনিকৈ ধন্যবাদ থাকিল। बेजों लोगोसेयैनो क'क्राझार सरकारारि फरायसालिमानि गोरायुंआबो गोग्गानाय लानानै फरायसानि सायाव माखासे बाथ्राखौ फोरमायदों। আমাৰ কাৰণে খুব আনন্দৰ দিন। লগতে আমাৰ প্ৰীতম নাৰ্জাৰীয়ে ইংলিছত
গোটেই অসমৰ ভিতৰত হায়েষ্ট মাৰ্ক পাইছে আমি প্ৰীতমক আগৰ পৰাই আমাৰ আশা আৰু বেছি আছিলে তেওঁ গমেই পাইছোঁ তেওঁ খুব ভাল এটা ৰিজাল্ট কৰিব বুলি আমি আৰু তেওঁক টপ 10ৰ ভিতৰত থাকিব বুলি আশা এটা আছিলে কিন্তু আনফৰ্চুনেটলি পৰীক্ষাৰ সময়ত তেওঁৰ ঘৰত অকণমান অসুবিধা হ'ল দেউতাকৰ গা বেয়া হৈ গ'ল গতিকে তথাপিও সি যিমানখিনি পালে আমি সুখী আৰু আশীৰ্বাদ কৰিছোঁ প্ৰীতমে যাতে আৰু ফিউচাৰত আগুৱাই যাব পাৰে কোকৰাঝাৰ গভমেণ্ট কলেজ যোৱা 4 বছৰৰ পৰা মানে ৰিজাল্ট এটা উন্নতি হৈ আহি আছে হায়াৰ ছেকেণ্ডেৰীতে হওক বা ডিগ্ৰীতেই হওক যোৱা বছৰ আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ বেষ্ট গ্ৰেজুৱেটো আমাৰ কলেজৰ পৰাই হৈছিলে ছ'চিয়লজিত গুৱাহাটী ইউনিভাৰ্চিটিৰ হায়েষ্ট মাৰ্কছ আমাৰ কলেজৰ পৰাই পাইছে গতিকে যিখিনি আমাৰ শৈক্ষিক দিশত যিখিনি কণ্ট্ৰিবিউশ্যন দিব লাগে আমাৰ শিক্ষকসকলে চেষ্টা কৰি আছে সেইখিনি কৰিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালীও মানে সেই হিচাপত আগবাঢ়ি আহিছে আৰু আমি যিখিনি তেওঁলোকক ফেচিলিটি দিব পাৰিছোঁ সেই ফেচিলিটিৰ ভিতৰত লিমিটেড এটা ফেচিলিটিৰ ভিতৰত থাকি ল'ৰা ছোৱালীয়ে আগবাঢ়ি আহিছে আমাৰ শিক্ষকসকল আগবাঢ়ি আহিছে সেইকাৰণে আজি মই এইটো চেগতে আমাৰ যিসকল শিক্ষক আছে কলেজত তেওঁলোকলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ল'ৰা ছোৱালীক যাতে ইনস্পায়াৰ্ড হৈ আৰু মানে ভাল ৰিজাল্ট কৰিবলৈ আগবাঢ়ি আহে তাৰ কাৰণে মই আবেদন জনাইছোঁ मोनसे गोजोनथाव खौरां 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000 दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90 जौखोन्दोनि बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन बबेखानि 80 जौखोन्दोनिफ्राय बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50 जौखोन्दो फ्रि जागोन बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11-12 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों स्लट लानो हागोन